মাই মোটিভেশ্যন ABH। কাৰোবাক অসন্মান কৰিবলৈ হ'লে শিক্ষাৰ দৰকাৰ নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ হ'লে শিক্ষাৰ দৰকাৰ হয়, আৰু সেইটো হৈছে মা দেউতাৰ পৰা পোৱা শিক্ষা। এৰি যোৱাৰ সিদ্ধান্তত যদি অটল, তাৰ ওচৰত নিস্বাৰ্থ ভালপোৱা হ'ব অভিনয়। যিসকলে বেছি মিঠা মিঠা কথা কয়, পিছফালৰ পৰা আঘাতটো তেওঁলোকে আগতে কৰে। প্ৰতিদিন অন্তত 1% হ'লেও নিজকে উন্নত কৰিব। বছৰৰ শেষত যাব মুঠ 65% উন্নত হৈছে। যিকোনো সম্পৰ্কৰ পাছৱৰ্ড হৈছে বিশ্বাস। মানুহ জীয়াই থকাটোৱে অস্বাভাৱিক, মৰি যোৱাটোৱে স্বাভাৱিক। আজি হয়তো সময়টো বেয়া, কিন্তু গোটেই জীৱন একে নাথাকে, আৰু আজি যিসকলক চিনি পালোঁ তেওঁলোকক গোটেই জীৱন মনত থাকিব। অতিৰিক্ত আপোন হ'বলৈ গ'লে দুখ অবিহনে একোৱে নাপায়। সৃষ্টিকৰ্তাই সকলোকে সকলো নিদিয়ে, কাৰোবাক দি পৰীক্ষা কৰে, নহ'লে কাৰোবাক নিদি ধৈৰ্যৰ পৰীক্ষা কৰে। জোৰ কৰি কোনো বস্তুৱেই পোৱা নাযায়, ভাগ্যত থাকিলে কোনেও কাঢ়ি ল'ব নোৱাৰে। দেখাত সুন্দৰ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ তেওঁলোকক কেৱল ভাগ্য থাকিলেহে পোৱা যায়। যিসকলে তোমাক অৱহেলা কৰে তাক কেৱল ধন্যবাদ দি আঁতৰি আহিবা, কাৰণ তাৰ অৱহেলাৰ কাৰণে হয়তো তোমাৰ জীৱনত আজি ইমান উন্নতি। অৱহেলাৰ পৰা মানুহে বহুত কিবা শিকিব পাৰে। অৱহেলাত মানুহৰ জ্ঞান শক্তি বৃদ্ধি পায়। অৱহেলাত মানুহৰ মস্তিষ্ক জাগ্ৰত হয়। মানুহক যিমান ওচৰৰ পৰাই চিনি নোপোৱা কিয়, মন খুলি সকলো কথা কেতিয়াও নক'বা, কাৰণ এই যুগত বিশ্বাসৰ মৰ্যাদা কোনেও নাৰাখে। জীৱনত যদি বাৰে বাৰে পৰি যোৱা, তেন্তে ৰাস্তা সলাই লোৱা। সপোন নহয়, কাৰণ গছে নিজৰ পাত সলায়, স্থান নহয়। মনোবিজ্ঞানীসকলে কয়, নম্বৰ 1, যদি কোনোবাই তুচ্ছ বিষয়ত বহুত হাঁহে, সেই ভিতৰৰ পৰা বহুত অকলশৰীয়া। নম্বৰ 2, যদি কোনোবাই অতিৰিক্ত টোপনি যায়, তেন্তে সি অসুখী। নম্বৰ 3, যদি কোনোবাই কম কথা কয়, কিন্তু যিখিনি কয় খুব দ্ৰুত কয়, তেন্তে সি নিশ্চয় কিবা গোপন কৰে। নম্বৰ 4, যিয়ে কান্দিব নোৱাৰে সি দুৰ্বল প্ৰকৃতিৰ। নম্বৰ 5, যদি কোনোবাই অস্বাভাৱিকভাৱে খাদ্য খায়, তেন্তে সি মানসিক চাপত আছে। নম্বৰ 6, যদি কোনোবাই অলপতে কান্দি দিয়ে, তেন্তে সি নিৰীহ অথবা কোমল হৃদয়ৰ। যদি কোনোবা সৰু সুৰা বিষয়ত খঙাল হৈ যায়, তেন্তে তাৰ ভাল পোৱাৰ দৰকাৰ। কথা কওঁতে যিমানখিনি যোগ্যতা লাগে, নীৰৱতা অৱলম্বন কৰোঁতে তাতকৈ বেছি যোগ্যতা লাগে। কাঁইটৰ পৰা বাচিবলৈ যেনেদৰে জোতা পিন্ধা উচিত, গোটেই পৃথিৱীত কাৰ্পেট পাৰিবলৈ দৰকাৰ নাই, ঠিক তেনেদৰে যদি তুমি শান্তি বিচৰা, তেনেহ'লে নিজকে পৰিৱৰ্তন কৰা উচিত, বেলেগক নহয়। সৎ আৰু মহৎ লোকসকলক সমালোচনা কৰাটো তেনেই সহজ, কিন্তু তেওঁলোকৰ নিচিনা হোৱাটো খুবেই কঠিন। প্ৰেম কৰিলে কাজিয়া হ'বই, কাজিয়াৰ পিছত যদি আকৌ দুজনৰ মিল হয়, সেইটোৱে আচল ভালপোৱা। হেৰুৱাৰ বেদনা তেওঁই বুজি পায় যিয়ে নিজৰ প্ৰিয় কাৰোবাক হেৰুৱাইছে। মানুহবিলাক কেনেকুৱা যেন হৈ গৈছে, কোনেও প্ৰয়োজন নহ'লে কাৰো খবৰ নলয়। আমি সদায় ভাবোঁ আমাৰ স্মৃতি শক্তি বহুত দুৰ্বল, কিন্তু যেতিয়া আমি কাৰোবাক পাহৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া বুজি পাওঁ আমাৰ স্মৃতি শক্তি কিমান শক্তিশালী। স্বাৰ্থপৰ মানুহসকলে জীৱনত ভালে থাকে, বাকীসকলেতো কেৱল বেলেগক ভালে ৰাখে। মানুহ কেতিয়াও ইচ্ছা কৰি পৰিৱৰ্তন নহয়। কিছু মানুহৰ অৱহেলা, মানুহৰ স্মৃতি, মানুহৰ ব্যৱহাৰ আৰু পৰিস্থিতি অথবা সময়ে মানুহক পৰিৱৰ্তন কৰাত বাধ্য কৰে। জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, যিমানে অকলে থাকিবা সিমানেই ভালে থাকিবা। বছৰৰ পিছত বছৰ এজন মানুহক কেতিয়াও ভাল লাগিব নোৱাৰে, আৰু যদি লাগে তেন্তে সেইটো ভাল লগা নহয়, সেইটোৱে আচল ভালপোৱা। যি ব্যক্তিয়ে তোমাক সত্যবাদী বুলি বিশ্বাস কৰে, তাৰ লগত মিছা কথা কোৱাটো নিকৃষ্টতম বিশ্বাসঘাতকতা। আপোনাৰ স্ত্ৰীৰ চাকৰি থাকক বা নাথাকক, প্ৰতি মাহত তাইৰ হাতত কিছু টকা দি কওক, এই টকা তোমাৰ নিজৰ ইচ্ছা অনুযায়ী খৰচ কৰা, মই হিচাপ নলওঁ। বিশ্বাস কৰক, তাই কেতিয়াও নিজৰ ইচ্ছা অনুযায়ী টকা খৰচ নকৰে। আপোনাৰ বিপদৰ সময়ত সকলোতকৈ আগত আহি আপোনাৰ সন্মুখত থিয় হ'ব। বেয়া মানুহৰ সংস্পৰ্শত থাকিলে কেতিয়াবা ভাল মানুহজনো বেয়া হৈ যায়। আমাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে ইগো বাঢ়ি গৈছে, ভালপোৱাৰ মানুহৰ সংখ্যা কমি গৈছে, ওচৰৰ মানুহবিলাক দূৰত গৈছে, আপোন মানুহবোৰে বিশ্বাসঘাতকতা কৰিছে, বাস্তৱতা। প্ৰিয়জনক হেৰুৱাতকৈ ঘৰ হেৰুৱা ভাল। ঘৰ হেৰালে ৰাস্তাত থাকিব পৰা যায়, আৰু প্ৰিয়জন হেৰালে ঘৰতো থাকিব পৰা নাযায়, নাথাকিব পৰা যায় ৰাস্তাত। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে তাক জীৱনৰ শেষ সময়লৈকে ওচৰত পোৱাটোৱে ডাঙৰ কথা। সকলো ক্ষেত্ৰত অতীতক পাহৰি যোৱাটো ঠিক নহয়, কিছু ক্ষেত্ৰত অতীতক মনত ৰখাটো জৰুৰী। অতীতক শ্ৰদ্ধা কৰাটো জৰুৰী। কোনে আপোনাৰ বিপদৰ সময়ত ওচৰত আছিল, কাৰ মাধ্যমত আজি আপুনি সফলতাৰ উচ্চ শিখৰত উপনীত হ'ব পাৰিছে ইত্যাদি। এইবিলাক আপুনি পাহৰিব কেনেকৈ?
কোনোবাই যদি আপোনাক খুব বেছি অগ্ৰাধিকাৰ দিয়ে তেন্তে নাভাবিব মানুহজন মূল্যহীন আৰু আপোনাৰ কপালটো বহুত ভাল, কাৰণ পৃথিৱীত ইমান বেছি মানুহ থকাৰ পিছতো আপোনাক প্ৰায়ৰিটি দিয়ে। আপোনাৰ ওচৰত কেতিয়াবা এই অতিৰিক্ত প্ৰায়ৰিটি বিৰক্তিৰ কাৰণ হ'ব পাৰে। এবাৰ ভাবি চাওক, যি মানুহজনৰ ওচৰত আপুনি ইমানেই স্পেচিয়েল যে তাৰ গোটেই পৃথিৱীত মাত্ৰ আপুনি আপুনি আৰু আপুনি, তাক অৱহেলা কৰাটো কি ঠিক? তাৰ প্ৰায়ৰিটিক মূল্য দিবলৈ শিকক। হ'ব পাৰে সেইটো বন্ধুত্ব অথবা ভালপোৱাৰ সম্পৰ্ক। কষ্ট পাই যিসকলে প্ৰতিবাদ নকৰি মনে মনে থাকে তেওঁলোকক দুৰ্বল পাবৰ কোনো সুযোগ নাই। এইটো তেওঁলোকৰ মা দেউতাৰ পৰা পোৱা ভাল শিক্ষাৰ পৰিচয়। স্বাৰ্থৰ লোভত আত্মীয় স্বজন সকলোৱে হয়তো এৰি গুচি যায়, কিন্তু স্বাৰ্থৰ লোভত স্বামী স্ত্ৰীসকলে এজনে আনজনক খুবেই কম এৰি যায়। কোনেও আপোনাৰ নহয়, মাত্ৰ এই কথাটোকে মাথাত ৰাখিলে বহুত কিবাই সহজ হৈ যাব। চাপ কম লাগিব, নিজকে ফ্ৰী লাগিব, যিমানেই পাব ভাবিব বোনাছ। কেতিয়াও কাৰো সন্মুখত নিজৰ সততা অথবা ভাল হোৱাৰ কথা ক'বলৈ নাযাব, কিয়নো আপোনাৰ প্ৰতি যাৰ বিশ্বাস আছে তাৰ সন্মুখত এইটোৰ কোনো প্ৰয়োজনেই নাই, আৰু যাৰ বিশ্বাস নাই তেওঁ কেতিয়াও আপোনাৰ এইটো বিশ্বাস নকৰে। নিষ্পাপ হৈ আহিছিলোঁ, পাপী হৈ যাম, ভবা নাই এই পৃথিৱীত ইমান কষ্ট পাম। বন্ধু কোৱা বান্ধৱী কোৱা কোনেও আপোন নহয়, খন্তেকীয়া পৃথিৱীখনত সকলো অভিনয়। সকলোকে নিজৰ নিচিনা নাভাবিব, প্ৰতি মুহূৰ্তত ঠগি যাব। কথাটো তিতা হ'লে সত্য, তুমি যাৰ ওচৰত সহজ সৰল হ'বা সিয়ে তোমাক সহজভাৱে দলিয়াই দিব। অচিনাকি মানুহসকলে কেতিয়াও ধোকা নিদিয়ে, ধোকাটো দিয়ে ওচৰৰ মানুহবোৰেই। জীৱনত সকলো থাকিলেও মানুহ সুখী হ'ব নোৱাৰে যদি শান্তি নাথাকে। তোমাৰ মূল্য যিয়ে বুজে তাক কেতিয়াও অৱহেলা নকৰিবা। তোমাৰ গুৰুত্ব যিয়ে বুজি পায় বোলতো তাক এৰি যোৱাৰ কথা নাভাবিবা। সময় ভাল থাকিলে সকলোৱে আপোন বুলি দাবী কৰে, প্ৰতিষ্ঠিত হ'ব পাৰিলে সকলোৱে পৰিচিত বুলি পৰিচয় দিয়ে, কিন্তু সময়ে সদায় সকলোকে উত্তৰ দি দিয়ে। তিনিটা বস্তু জীৱনৰ পৰা এবাৰ গুচি গ'লে কেতিয়াও ঘূৰাই পোৱা নাযায়। নাম্বাৰ 1 আত্মসন্মান, নাম্বাৰ 2 বন্ধুত্ব, নাম্বাৰ 3 ভালপোৱা। কাৰোবাক জীৱনৰ পৰা আঁতৰাই দিয়াৰ প্ৰথম লক্ষণ কথা নোকোৱা, দ্বিতীয় লক্ষণ ব্যস্ত আছোঁ পিছত কথা ক'ম, তাৰ পিছত অজুহাতৰ সীমা নাথাকে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।